নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এই অমিতাটোৰ পৰা অমিতা খাৰ বনাব ওলাইছোঁ। মাছেৰে অমিতা খাৰ। মই এতিয়া এইটো কাটি মেলি ধুই ল'ম। অমিতাখিনি এতিয়া কাটি লৈছোঁ। মই ইয়াত নিমখ লৈছোঁ আৰু ইয়াতে অকণমান খাৰ লৈছোঁ। এতিয়া মই ইয়াতে বনাম। ইয়াতে অকণমান তেল দি লৈছোঁ। খাৰত বেছি তেল নালাগে, মই অকণমান তেল দি লৈছোঁ। জলকীয়াখিনি দিলে অকণমান ভাজি লৈছোঁ। এইখিনি পিঁয়াজখিনি অকণমান লৈছোঁ। এতিয়া মই অমিতাখিনি অকণমান টাইমৰ কাৰণে এইখিনি ভাজি ৰাখি দিছোঁ। এতিয়া মই ইয়াতে নিমখ দি দিম। আপোনালোকে নিমখখিনি নিজৰ আন্দাজমতে দি দিব। মই অকণমান এতিয়া খাৰ দি দিছোঁ। মই ঘৰত বনোৱা খাৰকে দিছোঁ। আপোনালোকে চৌদা খাৰো ব্যৱহাৰ কৰিব পাৰিব, ব্যৱহাৰ কৰিব পাৰিব। এতিয়া মই এইখিনি 5 মিনিটমানৰ কাৰণে ঢাকি থৈ দিছোঁ। 5 মিনিটমানৰ কাৰণে ঢাকি থৈ দিম আৰু ষ্টিমটো কমাই দিম। এতিয়া এবাৰ চব্জিখিনি লৰাই দিম। অকণমান পানী উঠি গৈছে, ষ্টিমটো অকণমান বঢ়াই দিছোঁ। অকণমান সিজি হৈছে আৰু ইয়াতে দিবৰ কাৰণে মই মাছখিনি আগতীয়াকৈ ভাজি থৈছোঁ। মাছখিনি আপোনালোকক ভজাটো দেখুওৱা নহ'ল। এতিয়া আকৌ অকণমান ষ্টিমটো কমাই ৰাখিছোঁ। আৰু অলপ টাইম লাগিব সিজিবৰ কাৰণে। খাৰ বনাবলৈ অকণমান টাইম লাগে। এই মই মাছখিনি ভাজি থৈ দিছোঁ ইয়াতে। অকণমান পাছত দি দিম। অকণমান ঢাকি থৈ দিম। ষ্টিমটো বঢ়াই দিছোঁ। এতিয়া মই ইয়াতে মাছখিনি দি দিছোঁ। মই সৰু মাছেৰে বনাইছোঁ, আপোনালোকে যিকোনো মাছেৰে বনাব পাৰিব। মাছৰ মূৰাৰেও বনাব পাৰিব, মাছ নাখালে সৰু মাছতে পাৰিব বনাব। ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব। এতিয়া এইখিনি মই হৈছে আৰু আপোনালোকে এনেকৈ বনাই খাই চাবচোন, বহুত টেষ্টি লাগে খাবলৈ। ভিডিঅ'টো চাই যদি ভাল পায়
লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। আমি এনেকৈ খাবলৈ ৰেডি হৈ গ'ল। এতিয়া আপোনালোকে চাওক, দেখিবলৈ চব্জিটো দেখিবলৈ ইমান ধুনীয়া লাগিছে। আপোনালোকে এনেকৈ বনাই খাই চাবচোন কেতিয়াবা, মোক কমেণ্টত জনাব কেনেকুৱা লাগিছে। ধন্যবাদ, ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।